নমস্কাৰ, মই গীতাঞ্জলি দণ্ডী মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলোকে হেপী সৰস্বতী পূজা। আৰু লগতে আজি আমি গৈ আছোঁ সৰস্বতী পূজা বুলি বৰডুবিলৈ। আপোনালোককো ব'লক বৰডুবিত আমিও চাকি এগছ দিওঁ আৰু আপোনালোককো দেখাওঁ কি কৰোঁ। ব'লক। ইমান ধুনীয়া পৰিৱেশ নহয়নে? বহু দূৰ দূৰণিৰ পৰা মানুহ আহিছে ইয়াত সৰস্বতী পূজাৰ দিনা টিলিঙা মন্দিৰত প্ৰথমে শৰাইখন আগবঢ়াব। ফাইনেলি মন্দিৰত চাকি জ্বলাই হৈ গ'ল। এয়া দেখিছে মোৰ হাতত হেৰি লৈ আছোঁ। এতিয়া ব'লক আমি অলপ যিমানটো পাৰোঁ আৰু সিমানটো অনুযায়ী ইয়াতে কিবা এটা খাবলৈ দিওঁ সিহঁতক। আজি সৰস্বতী পূজা বুলি হয়নে নহয়? ব'লক ব'লক। সৰস্বতী পূজা বুলি কিমান পাৰোঁ নাজানো, যে নিজৰ সাধ্য অনুসাৰীয়ে যি পাৰোঁ তাকে দিবলৈ চেষ্টা কৰিছোঁ আৰু নিজৰ লগতে সিহঁতৰ মনতো অলপ হাঁহি বিৰিঙাব চেষ্টা কৰিছোঁ। কিমান পাৰিছোঁ নাজানো, আৰু যদি পাৰোঁ আপোনালোকৰ আশীৰ্বাদত আগলৈও এনেদৰেই চেষ্টা কৰি যাম। এতিয়া নিজে খাবলৈ বহি গ'লোঁ চাহ আৰু এয়া এতিয়া খাই লওঁ তাৰপৰা লগ পাই আছোঁ। এতিয়া ঘৰ আহি পাই এতিয়া মই চাহ খাবলৈ লৈছোঁ। দেখিছে মা তাতে বহি আছে। বাকী আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ মই আহিম গীতাঞ্জলি দণ্ডী নতুন এটা ভিডিঅ' লৈ। আজিলৈ বাই।